ডিমৌ সমীপৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত দিহাজনৰ পৰা এগৰাকী যুৱতী নিৰুদ্দেশ হোৱা বাতৰি পোৱা গৈছে। বুধবাৰৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে ১৭ বছৰীয়া কিশোৰীগৰাকী। পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰি কোনো সুফল নাপাই মৰাণ আৰক্ষী থানাত ইতিমধ্যে লিখিত অভিযোগ দাখিল কৰিছে। যদি কোনো সদাশয় লোকে কিশোৰীগৰাকীৰ সম্বেদ লাভ কৰে, পৰিয়ালৰ 9365483218 নম্বৰটো মই পুনৰবাৰ কৈ দিছোঁ 9365483218 নম্বৰত যোগাযোগ কৰাৰ লগতে মৰাণ আৰক্ষীক অৱগত কৰিবলৈ কিশোৰীগৰাকীৰ জ্যেষ্ঠ ভগ্নী হাফিজা বেগমে অনুৰোধ জনাইছে। মোৰ ঘৰ দিহাজান আই থানাৰ ওচৰত। মোৰ যোৱা দিনত মোৰ মানে ভণ্টিজনী মানে সন্ধিয়া টাইমত মানে তেওঁ ঘৰৰ পৰা মই চাহ বনাব দিছিলোঁ, তাৰ মই মানুহজনক মানে দোকানলৈ পঠিয়াইছিলোঁ। পঠোৱা অৱস্থাত তাইক মই ল'ৰাটো লৈ পেলাই মই অকণমান শুৱাব লৈছিলোঁ। শুৱাব লওঁতে তাই চাহ বনোৱা জেগাৰ পৰা মানুহজনী নাইকিয়া। তাৰপৰা মই গোটেই বাথৰুমে গোটেইখন চালোঁ। চোৱাৰ পিছত মোৰ মানে নাপাই মই গোটেই ৰাতি মানে বিচৰা বিচৰি কৰিলোঁ আমাৰ পৰিয়ালৰ মানুহ লৈ মেলি। তাৰপিছত নোপোৱা দেখি মই তেতিয়া আজি ৰাতিপুৱা মানে মই 9টামান বজাত থানালৈ যাবলৈ বৌক লৈ পেলাই মই গৈছিলোঁ। যোৱাৰ অৱস্থাত তেতিয়া মোক এটা ল'ৰাই কৈ জানো ফোন মাৰিছে, মোৰ খুটিৰ পৰা মাৰিছোঁ বুলি কৈছে আৰু কৈছে তোমালোকৰ ছোৱালীজনী বোলে আমাৰ যিটো ল'ৰা মোৰ বোলে ঘৰৰ ওচৰৰ ল'ৰা এটাই বোলে তাইক পলুৱাই আনি ৰাখিছে এনেকৈ ক'লে। মই তেতিয়া তাহাঁতৰ কথা মই বিশ্বাস নকৰি মই থানাত গৈ পেলাই থানাত মই আশ্চৰ্য কৰিলোঁ। যেতিয়া কৰাৰ পিছত তেতিয়া থানাত মই কাগজ চাগজ লিখি মেলি দিলোঁ। দিয়াৰ পিছত থকাৰ পিছত এতিয়া ছোৱালীজনী ক'ত আছে, কি কৰিছে, কি হৈছে মই এতিয়ালৈকে একো খবৰ খাতি নাই পোৱা। গতিকেলৈ মোক এতিয়া মানে কি ক'ম আৰু, মোক মানে ভণ্টিজনীক মোক খালি ঘূৰাই দিব লাগে। যেনেকৈ ল'ৰাটোৱে লৈ গৈছে তেনেকৈ আনি মোক ঘূৰাই দিব লাগে। ল'ৰাটোৰ ঘৰ হৈছে মৌখুটি আৰু ল'ৰাটোৰ নাম হৈছে হামিদ আৰু তেওঁৰ বাপেকৰ নাম মই লোকৰ শুনামতে বুটু বুলি কৈছে। আৰু গতিকেলৈ এতিয়া মোক ছোৱালীজনীহে মানে লাগে। কাৰণ কেলৈ ইমান সৰু ছোৱালীজনী, ল'ৰাটো এটা বিয়া পতা এটা 7-8 বছৰীয়া ল'ৰা আছে। সেই ল'ৰাটোৰ লগত 18-17 বছৰীয়া ছোৱালীজনী মই কি হিচাপত দিম? সেইটো কাৰণে মোক যদি কোনোবাই যদি পাইছে তেনেহ'লে ছোৱালীজনী অনুগ্ৰহ কৰি মৰাণ থানাত আমাক চমজাই দিয়ক। থানাৰ পৰা তেতিয়া আমি লৈ আহিম। মানে মই সেইটোৱে অনুৰোধ কৰিছোঁ আৰু।